নমস্কাৰ বন্ধু বান্ধৱীসকল, অনলাইন হেল্প আছামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকৰ যদিহে এখন পান কাৰ্ড আছে, তো যদিহে পান কাৰ্ডখন এতিয়ালৈকে ভেৰিফাই কৰা নাই, তো কেনেকৈ ভেৰিফাই কৰাই ল'ব, তো সেই বিষয়ে আজি ভিডিঅ'টোত সবিশেষ জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, তো আপোনালোকে যদিহে মোৰ চেনেলত প্ৰথমবাৰ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব, যাতে মই দিয়া সকলোবোৰ ভিডিঅ' সকলোতকৈ আগতে আপুনি পায়। আৰু যদিহে ভিডিঅ'টো ভাল লাগে, তো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপুনি আপোনাৰ যিকোনো মোবাইল বা কম্পিউটাৰ যিকোনো ব্ৰাউজাৰটো অ'পন কৰি ল'ব। তাৰপিছত চাৰ্চ বাৰ টাইপ কৰি দিব ই-ফিলিং। ই-ফিলিং পৰ্টেল। তাৰপিছত চাৰ্চ কৰি দিয়াৰ পিছত এতিয়া আপুনি দেখিবলৈ পাইছে, তো ইনকাম টেক্স ডিপাৰ্টমেণ্ট হোম। তো ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে তো এইটো পেজত আপুনি দেখিবলৈ পাইছে, তো কুইক লিংক, ই-ভেৰিফাই ৰিটাৰ্ণ, লিংক আধাৰ। তো আপোনালোকৰ যদি আধাৰ কাৰ্ডখন পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত এতিয়ালৈকে লিংক কৰা নাই, তো লিংক কৰি ল'ব। তো ইয়াতে লিংক কৰি ল'ব পাৰিব আপুনি। তো কেনেকৈ লিংক কৰিব, তো সেই ভিডিঅ'টো মই আগতে এটা বনাই দিছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কিনে আপুনি লিংক কৰি ল'ব পাৰিব। তো আমি এতিয়া ইয়াতে চাম, তো পান কাৰ্ড ভেৰিফাই। তো পান কাৰ্ড ভেৰিফাই কৰিবলৈ হ'লে আমি ইয়াতে দেখিবলৈ পাইছে, তো ভেৰিফাই ইয়ৰ পান। তো ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে লোডিং হ'ব অলপমান। লোডিং হোৱাৰ পিছতে আপুনি ইয়াতে দেখিবলৈ পাইছে ভেৰিফাই ইয়ৰ পান। তো ইয়াতে আপোনাৰ পান কাৰ্ডৰ নম্বৰটো টাইপ কৰি দিব। তো মই ইয়াতে টাইপ কৰি দি আছোঁ। তাৰপিছত ইয়াতে আপোনাৰ পান কাৰ্ডত যিটো নাম আছে, তো সেই নামটো ইয়াতে টাইপ কৰি দিব। তাৰপিছত ইয়াতে আপোনাৰ পান কাৰ্ডত যিটো ডেট অফ বাৰ্থ দিয়া আছে, তো সেই ডেট অফ বাৰ্থটো ইয়াতে চিলেক্ট কৰি ল'ব। তো মই মোৰ যিটো এইটো চিলেক্ট কৰি আছোঁ। তাৰপিছত ইয়াতে আপুনি আপোনাৰ যিকোনো মোবাইল নাম্বাৰ এটা দি দিব। তাৰপিছত ইফালে আপুনি দেখিবলৈ পাইছে ৰাইট ছাইডত কণ্টিনিউ। তাৰপিছত আপুনি কণ্টিনিউত ক্লিক কৰি দিব। তো এতিয়া আপোনাৰ মোবাইলত এটা OTP যাব, তো OTPটো আপুনি ফিল আপ কৰিব লাগিব। তাৰপিছত আপুনি ইয়াতে OTPটো ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে ভেলিডেট ক্লিক কৰি দিব। তো ভেলিডেট ক্লিক কৰি দিয়াৰ পিছতে আপুনি ইয়াতে দেখিবলৈ পাইছে পান ইজ এক্টিভ এণ্ড ডিটেইলছ আৰ এছ পাৰ পান। তো আপোনাৰ পান কাৰ্ডখন তো এক্টিভ হৈ গৈছে, তো ভেৰিফাই হৈ গ'ল। তো এনেকৈ আপুনি আপোনাৰ পান কাৰ্ডখন ভেৰিফাই কৰি ল'ব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। তো আগলৈ নতুন এটা ভিডিঅ' আকৌ লগ পাম। তো আজিলৈ বাই বাই।